এই যে আপোনালোকে কেতিয়াবা কয় ল'ৰাবোৰৰ লাইফবোৰ বিন্দাছ লাইফ হয়, সিহঁতৰ দৰে আমাৰ লাইফবোৰ হোৱা হ'লে সিহঁতিনো কি কৰিছে? সিহঁতি বিন্দাছ ঘূৰি ফুৰিছে, মেলিছে, এনজয় কৰিছে, কামলৈ গৈছে আৰু ব্যস্ততাৰ বাহানা দেখাইছে। কিন্তু আমি ছোৱালীবোৰে সিহঁতৰ কাৰণে ৰৈ আছো, অপেক্ষা কৰি আছো, দিনটো অপেক্ষা কৰো। সিহঁতি নকৰে, মাথো ব্যস্ত দেখায়। কিন্তু ল'ৰাবোৰে কৰিছে কি? ল'ৰাবোৰে দেখোন ঘূৰি ফুৰিছে, এনজয় কৰিছে। সিহঁতি আমি কন্দাৰ দৰে সিহঁতি কেতিয়াও কান্দিব নোৱাৰে, কাৰণ ল'ৰাবোৰ বহুত নিষ্ঠুৰ হয়, সিহঁত বহুত কঠোৰ হয়, সিহঁতৰ কোনো অন্তৰ নাই। সিহঁতক আজিলৈকে মই কন্দাই দেখা নাই, আৰু সিহঁতি আমাৰ কথা কেতিয়াও ভাবিব নোৱাৰে। সঁচাকৈ ল'ৰাবোৰ তেনেকুৱাই। ল'ৰাবোৰক যিমানেই মাৰক, যিমানেই যি নকৰক, যেতিয়ালৈকে ধৈৰ্যৰ সীমা হেৰাই নাযায় তেতিয়ালৈকে কেতিয়াও কান্দোন আপোনালোকৰ আগত ব্যক্ত নকৰে। ল'ৰাবোৰক যেনেদৰে দেখিছে বহুত হাঁহি আছে, এনজয় কৰি আছে, কোনো ধৰণৰ দুখ নাই। কিন্তু সিহঁতি জানে মনৰ মাজত তেওঁলোকৰ যিখিনি দুখ আছে, যিখিনি কামৰ কাৰণে ওলাই গৈছে, যিখিনি এনজয় দেখিছে, তাৰ অন্তৰালত আপোনালোকৰ বাবে বহুত কষ্ট কৰি আছে, কিন্তু নেদেখায়। সেই আপোন মানুহখিনিক, মা দেউতাক কেতিয়াও দেখাব নিবিচাৰে যে সেই ল'ৰাজন বা তেওঁৰ পুত্ৰ বহুত কষ্টত আছে, কিয়নো মা দেউতা বা আপোনজনে বহুত কষ্ট পাব পাৰে। গতিকে সেয়াই, ল'ৰাবোৰ বহুত কঠোৰ হয়, নিষ্ঠুৰ হয় আৰু কান্দিব নোৱাৰে, আপোনালোকৰ বাবে সময় উলিয়াব নোৱাৰে। আৰু ল'ৰাবোৰে মাথো এনজয়ে কৰি ফুৰে, ঘূৰি ফুৰে, যিহকে মন যায় তিহকে কৰি ফুৰে। ল'ৰাৰ লাইফেই আটাইতকৈ বিন্দাছ লাইফ। কিন্তু কেতিয়াবা ভাবি চাব, ল'ৰাবোৰেও আপোনালোকৰ ভবাৰ দৰে ওলোটা হ'ব পাৰে। ল'ৰাবোৰৰ মাজতো বহুতখিনি ৰেছপনচিবিলিটি আছে, কিন্তু নেদেখাই আপোনালোকৰ আগত। গতিকে এটাই ক'ম, ল'ৰাবোৰক বিনা কাৰণত দুখ দিবলৈ যত্ন নকৰিব। ল'ৰাৰ মনটোৰ কথাও এবাৰ ভাবিব। ইমান সহজ নহয়। ল'ৰাই যিটো বিন্দাছ লাইফ কটাইছে বুলি ভাবিছে, সেই লাইফৰ অন্তৰালত বহুত কষ্ট আছে, বহুত আশা আছে। সেই সপোনখিনি লৈয়ে ল'ৰাটো আগবাঢ়ি গৈ আছে, আৰু সেই সপোনখিনি যে ব্যস্ততাৰ মাজত আপোনাক সময় অকণমান দিছে, সেই অকণমান সময়ত বহুতখিনি মৰম আপোনালোকৰ কাৰণেই আছে। কিন্তু ল'ৰাই কেতিয়াও কান্দি দেখুৱাব নোৱাৰে। গতিকে সহজে এজন ল'ৰাক দুখ দিয়াৰ আগত 10 বাৰ ভাবি চাব।